আপুনি যে কৈছে বোলে আমাৰ অসমৰ পৰা শ্বিলঙলৈ আপুনি গৰু লৈ গৈছিলে কিমান কিমান কেইদিন লাগে ইয়াৰ পৰা কেইদিন লাগে 5 দিন লাগে এইটো 70 মান হ'ব আপোনালোকে কিমানজন মানুহ একেলগে গৈছিল 100 জন মানুহ লগ লাগি যাওয়া গৰু কিমানটামান গৰু নিয়ে হা 2000 গৰু ইয়াৰ পৰা পুৰা এৰি দিয়ে আৰু আপোনালোকে একদম ডিমাকুচি বজাৰৰ পৰা এৰি দিওঁ একদম 9 মাইল বজাৰ তাৰপিছত তাৰ পৰা আকৌ 9 মাইল বজাৰৰ পৰা এৰি দিওঁ একদম হেৰি শ্বিলং পাণ্টিয়ামা হেৰি পাওঁ আৰু ডেমচাইডত ৰেষ্ট লওঁ বৰাপানী বুলি কয় এইখিনি তাতে ৰেষ্ট লওঁ তাতে ৰেষ্ট লৈ গ'লে আকৌ সেইখিনি বৰ আপ নহয় সেই আপ বিৰাট আপ সেইখিনি সেই আপখানিত লাহে গৰু কি খায় ৰাস্তাত গৰু একো নাপায় গৰু এনে খোজকাঢ়ি যায়ে থাকে আৰু খোৱা লোৱা কি দিয়ে খোৱা লোৱা একো নাই এই ক'ৰবাত বাটে চাটে অলপ পালি কিবা কানি এনেই অলপ চলপ খায় আৰু তাৰ বাহিৰে বেলেগ একো আৰু আপুনি নিজৰ বেপাৰত গৈছিল নে কোনোবা আপোনাক লৈ গৈছিল বেলেগৰ কিমান মান আপোনাক মজুৰি দিয়া হৈছিল 5 দিনত 5 দিনত হেৰিকে দিয়ে সেই দিনত 900 টকা দিয়ে 900কে এই 5 দিনত 900 টকা খাওয়া লোৱা ফ্ৰী 900 টকা এটা দিয়ে আৰু চাক এই গাইজ চাইলক এই 70 শ্বিলঙৰ পৰা ক'ত যায় এইটো শ্বিলঙৰ পৰা ক'ত যায় শ্বিলঙৰ পৰা ডাউকি যাব ডাউকি পৰা মুমাই লাইন যাব গৰু নিছিল আমাৰ শ্বিলঙতে বিক্ৰী হৈছিল আমাৰ ভাৰতবৰ্ষৰ ভিতৰতে বিক্ৰী হৈছিল হয়নে নহয় চাক এই গাইজ চাইলক এই মানুহজনে কি কৈছে বোলে ইয়াৰ পৰা আমি শ্বিলঙলৈ যাব লাগিলে আমি বহুত চিন্তা কৰিব লাগে বা আমি কেনেকৈ শ্বিলঙলৈ যাম গাড়ী লৈ যোৱাটোৱে আমি চিন্তা কৰোঁ কিন্তু এই 70 years old man আৰু তেখেতে এটা সময়ত ইয়াৰ পৰা একদম শ্বিলঙলৈ গৰু খেদি গৈছিল আৰু 5 দিন সময় বাটে ঘাটে ক'তো বাটত কেতিয়াবা জিৰাইছিলে নে আপুনি জিৰাইছিলোঁ ইয়াৰ পৰা যাই আমি হেৰি নহয় ইয়াৰ পৰা যাই আমি হেৰিত জিৰাইছিলোঁ আৰু এই খৰাঘাট দলঙত তাতে জিৰাই গৰুবোৰ তাতে এৰি দিয়ে চেক পোষ্টত আমি বান্ধিছোঁ তাতে ভাত পানী খাওঁ তাৰ পৰা ৰাতি 3টা বজাত খুলি দিওঁ একদম যাই পেলাই হেৰি পাওঁ এই লখৰা পাওঁ লখৰাত আমি অলপ চলপ চাৰি চাহ পানী খাওঁ ভাত পানী খাওঁ তাৰে পৰাই যাই একদম খুলি দিওঁ 9 মাইল পাওঁ গাইজ এটা কথা আমি ইয়াৰ পৰা শ্বিলঙলৈ যাব লাগিলে আমি 3 মান চিন্তা কৰিব লাগে কেনেকৈ আমি যাম কিন্তু এই বয়সীয়াল মানুহজনে কি কৈছিল এটা সময়ত বোলে ইয়াৰ পৰা গৰু খেদি লৈ গৈছিল শ্বিলঙলৈ এই কিন্তু সম্ভৱপৰ কথা হয় নে নহয় মই নাজানো কিন্তু আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব ইয়াৰ লগতে আৰু এটা কথা জড়িত এই মানুহজনে 70 বছৰীয়া মানুহজনে এতিয়াও 11-12 বাৰ বুকডাউন মাৰে ভিডিঅ'টো মই দি আছো মই 11-12 মান বুকডাউন মাৰিব পাৰে বুলি কৈছে আৰু অন্য কিছু এতিয়াও এক্সাৰচাইজ কৰি থাকে দাদা আপুনি এতিয়াও এক্সাৰচাইজ কৰি থাকে ঘৰতে প্ৰেক্টিছ চলি থাকে আপোনাৰ ঠিক আছে দাদা এইফালে চাওকচোন আপুনি এইফালে চাওক মুখখন আপোনাৰ লগত কথা পাতি ভাল লাগিল আৰু এনেকুৱা এজন মানুহ মই লগ পোৱাৰ কাৰণে মোৰে সৌভাগ্য বুলি ক'ব লাগিব নে কি দাদা ঠিক আছে হয়নে নহয় আজি 70 বছৰৰ বয়সত যি শ্বিলঙত যাব লাগিলে আমি 3 মান চিন্তা কৰিব লাগে কিন্তু এই মানুহজনে বোলে শ্বিলঙলৈ বোলে গৰু খেদি লৈ গৈছিলে এসময়ৰ কথা গতিকে আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে এইখিনি কথাই জনাব বিচাৰিছোঁ গতিকে যদি ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব নমস্কাৰ